নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল GKTV আসামলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আমি আপোনালোকৰ লগত কেইটামান অসম বুৰঞ্জীৰ ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাওক, কাৰণ অসম চৰকাৰৰ সকলো ধৰণৰ এক্সামত এনে প্ৰশ্ন অহাৰ সম্ভাৱনীয়তা আছে। আপোনালোকে যদি APSC, SSC, বেংকিং, PNRD, টেট, আসাম পুলিচ, APDCL বা অন্যান্য এক্সামসমূহৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ চেক কৰে, তেন্তে আপোনালোকে এনেধৰণৰ কুৱেশ্যন অহা দেখা পাব। তেন্তে বন্ধু বান্ধৱীসকল, আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ প্ৰশ্নসমূহ কৈ যাওঁতে আপোনালোকে এটা কথা লক্ষ্য কৰিব, আপোনালোকে যিসমূহ প্ৰশ্নৰ উত্তৰ দিব পাৰে সেইসমূহত নিজকে 1 নম্বৰকৈ মাৰ্ক দি যাব আৰু আপোনালোকে কিমান নম্বৰ পালে এই সম্পৰ্কে জনাব। প্ৰথম কুৱেশ্যনটো হৈছে, প্ৰাচীন অসমৰ প্ৰথম বংশ বুলি কোনটো বংশক জনা যায়? ইয়াত 4টা বংশৰ কথা আছে: বৰ্মন বংশ, আহোম বংশ, বড়ো বংশ আৰু ৰাভা বংশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহোম বংশ। দ্বিতীয় প্ৰশ্নটো হৈছে, প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ বুলি কোনখন চহৰক জনা যায়? তেজপুৰ, যোৰহাট, শিৱসাগৰ আৰু লখিমপুৰ। ইয়াৰ ভিতৰত শিৱসাগৰক প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ বুলি জনা যায়। তৃতীয় প্ৰশ্নটো হৈছে, হেম সৰস্বতীয়ে তলৰ কোনখন গ্ৰন্থ ৰচনা কৰিছিল? প্ৰহ্লাদ চৰিত, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। ইয়াৰে প্ৰহ্লাদ চৰিতখন হেম সৰস্বতীয়ে ৰচনা কৰিছিল। প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানী কি আছিল? এইটো হৈছে 4 নম্বৰ প্ৰশ্ন। তেজপুৰ, উত্তৰ গুৱাহাটী, যোৰহাট আৰু শিৱসাগৰ। ইয়াৰ উত্তৰটো হৈছে উত্তৰ গুৱাহাটী। উত্তৰ গুৱাহাটী প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে, কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল? ইয়াত অপশ্যনসমূহ হৈছে আৰিমত্ত, দুৰ্লভ নাৰায়ণ, চুকাফা আৰু নৰনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰিমত্ত। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এনেধৰণৰ আসাম জিকে বা কাৰেণ্ট এফেয়াৰ্ছ সম্পৰ্কে ইনফৰ্ম হ'ব বিচাৰে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমাৰ চেনেলত দিয়া নেক্সট ভিডিঅ'সমূহৰ বিষয়ে আপুনি নটিফাই হৈ যায়। 6 নম্বৰ প্ৰশ্নটো হৈছে, জয়দ্ৰথ বধ এই কাব্যখন কোনে ৰচনা কৰিছিল? কবিৰত্ন সৰস্বতী, হেম সৰস্বতী, মাধৱদেৱ আৰু বিশ্বসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কবিৰত্ন সৰস্বতী। তেওঁ জয়দ্ৰথ বধ কাব্যখন ৰচনা কৰিছিল। 7 নম্বৰ কুৱেশ্যনটো হৈছে, মেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? নৰনাৰায়ণ, দুৰ্লভ নাৰায়ণ, নীলধ্বজ আৰু চুকাফা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নীলধ্বজ। তেওঁ মেন বংশ প্ৰতিষ্ঠা কৰিছিল। 8মটো প্ৰশ্ন হৈছে, কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? নৰনাৰায়ণ, বিশ্বসিংহ, ৰঘুদেৱ আৰু চক্ৰধ্বজ। আৰু শুদ্ধ উত্তৰটো হৈছে ৰঘুদেৱ। তেওঁ কোচ হাজো ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। 9 নম্বৰ প্ৰশ্নটো হৈছে, ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলী, হেম সৰস্বতী, ৰঘুদেৱ, অনন্ত কন্দলী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অনন্ত কন্দলী। তেওঁ ভাগৱতখন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল। আজিৰ ভিডিঅ'ৰ 10 নম্বৰ আৰু অন্তিমটো প্ৰশ্ন হৈছে, কছাৰীসকলৰ শেষ ৰজা কোন আছিল? গোবিন্দ চন্দ্ৰ, দুৰ্লভ নাৰায়ণ, নৰনাৰায়ণ নে বিশ্বসিংহ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোবিন্দ চন্দ্ৰ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। কিবা যদি সুধিব লগা থাকে বা নেক্সট কেনেধৰণৰ টপিকৰ ওপৰত ভিডিঅ' বনোৱাটো বিচাৰে, সেই সম্পৰ্কে কমেণ্ট কৰি জনাব। আৰু আসাম জিকে বা কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'সমূহ আমাৰ ভিডিঅ'ত পাই থাকিব।
ইয়াৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অসম বুৰঞ্জীৰ আৰু কিছু প্ৰশ্নলৈ আমি পৰৱৰ্তী খণ্ডত আহি আছোঁ। অতি সোনকালে পৰৱৰ্তী খণ্ডসমূহ আপলোড হ'ব। তেতিয়ালৈকে কিপ লাৰ্ণিং এণ্ড কিপ শ্বেয়াৰিং। ষ্টে হোম, ষ্টে ছেফ। জয় আই অসম।